মানে আমি দেখিছোঁ যে গৌৰৱ গগৈ নিজৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে পগলাৰ নিচিনা হৈছে। তেওঁ ভাবি লৈছে যে ২৬ত মই মুখ্যমন্ত্ৰী হ'লোঁ আৰু যোৰহাটত জিকিলে কাৰণে জিকালোঁ আমি আমাকে দিলে লাট মাৰি। তেওঁ এতিয়া একদম মানে পগলাৰ নিচিনা হৈছে যে মই চিফ মিনিষ্টাৰ হ'ব লাগিব, মই চিফ মিনিষ্টাৰ হ'ব লাগিব। অকল চিফ মিনিষ্টাৰ হ'বৰ কাৰণে যদি এনেকৈ পগলা হৈ আমাৰ গোটেই বিৰোধী ঐক্যমঞ্চটো ভাঙি দিয়ে তেতিয়াহ'লেতো আৰু কেতিয়াও নহ'ব। এজন মানুহৰ ইমান অহংকাৰ ভাল নহয়। গৌৰৱ গগৈ বহুত বেছি অহংকাৰ হৈছে আৰু এই অহংকাৰৰ পৰা ৰাস্তাৰ পৰা তেওঁ আঁতৰি আহিব লাগে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত যদি কংগ্ৰেছ দল আৰু আমাৰ অন্যান্য সহযোগী দল যিসকল আছে সহযোগী দলবিলাকৰ লগত আমাৰ বুজাপৰা হ'বই। কংগ্ৰেছ দলে আমাক বিশ্বাসঘাতকতা কৰিছে। যদি বিশ্বাসঘাতকতাৰ পথৰ পৰা আঁতৰি নাহে, ৰাজহুৱাকৈ ৰাইজক ক্ষমা খুজি এইটো ভুল হৈছিলে বুলি যিদিনালৈকে নক'ব যে আমি আমাৰ বন্ধুসকলক এনেকৈ বিশ্বাসঘাতকতা কৰিছোঁ, এইটো ভুল হৈছে বুলি যিদিনালৈকে নক'ব আৰু শুধৰণিৰ পথলৈ নাহিব, তেতিয়াহ'লে অসমৰ ১২৬টা বিধানসভা সমষ্টিতে ৰাইজৰ দলে এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আমি একদম নিশ্চিতভাৱে আপোনালোকক ক'ব খোজোঁ যে ২০২৬ চনত যেতিয়া চৰকাৰ হ'ব, ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ কৰিব নোৱাৰিব। অতি কমেও ২০ৰ পৰা ২৫খন আসন ৰাইজৰ দলে এইবাৰ দখল কৰিব আৰু ৰাইজৰ দলৰ সমৰ্থনতহে অসমত এইবাৰ দিছপুৰত চৰকাৰ হ'ব পাৰিব। সেইকাৰণে আমি তাৰ কাৰণে সমস্ত ১২৬টা বিধানসভা সমষ্টিত আমাৰ নিজৰ প্ৰস্তুতি চলাইছোঁ। আমি আমাৰ প্ৰাৰ্থীবিলাকক নিৰ্বাচিত কৰিবৰ কাৰণে কোন ভাল প্ৰাৰ্থী আছে বিচাৰি উলিয়াইছোঁ। প্ৰত্যেকখনতে সমষ্টি কমিটি, জিলা কমিটি, আঞ্চলিক কমিটি, বুথ কমিটিবিলাক তৈয়াৰ কৰি আছোঁ আৰু ২০২৬ চনত বিজেপিক চৰমভাৱে পৰাজিত কৰিবৰ কাৰণে আমাৰ সকলো পৰিকল্পনা আগবঢ়াই লৈ গৈছোঁ। মানে আমি দেখিছোঁ যে গৌৰৱ গগৈ নিজৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে পগলাৰ নিচিনা হৈছে। তেওঁ ভাবি লৈছে যে ২৬ত মই মুখ্যমন্ত্ৰী হ'লোঁ আৰু যোৰহাটত জিকিলে কাৰণে জিকালোঁ আমি আমাকে দিলে লাট মাৰি। তেওঁ এতিয়া একদম মানে পগলাৰ নিচিনা হৈছে যে মই চিফ মিনিষ্টাৰ হ'ব লাগিব, মই চিফ মিনিষ্টাৰ হ'ব লাগিব। অকল চিফ মিনিষ্টাৰ হ'বৰ কাৰণে যদি এনেকৈ পগলা হৈ আমাৰ গোটেই বিৰোধী ঐক্যমঞ্চটো ভাঙি দিয়ে তেতিয়াহ'লেতো আৰু কেতিয়াও নহ'ব। এজন মানুহৰ ইমান অহংকাৰ ভাল নহয়। গৌৰৱ গগৈ বহুত বেছি অহংকাৰ হৈছে আৰু এই অহংকাৰৰ পৰা ৰাস্তাৰ পৰা তেওঁ আঁতৰি আহিব লাগে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত যদি কংগ্ৰেছ দল আৰু আমাৰ অন্যান্য সহযোগী দল যিসকল আছে সহযোগী দলবিলাকৰ লগত আমাৰ বুজাপৰা হ'বই। কংগ্ৰেছ দলে আমাক বিশ্বাসঘাতকতা কৰিছে। যদি বিশ্বাসঘাতকতাৰ পথৰ পৰা আঁতৰি নাহে, ৰাজহুৱাকৈ ৰাইজক ক্ষমা খুজি এইটো ভুল হৈছিলে বুলি যিদিনালৈকে নক'ব যে আমি আমাৰ বন্ধুসকলক এনেকৈ বিশ্বাসঘাতকতা কৰিছোঁ, এইটো ভুল হৈছে বুলি যিদিনালৈকে নক'ব আৰু শুধৰণিৰ পথলৈ নাহিব, তেতিয়াহ'লে অসমৰ ১২৬টা বিধানসভা সমষ্টিতে ৰাইজৰ দলে এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আমি একদম নিশ্চিতভাৱে আপোনালোকক ক'ব খোজোঁ যে ২০২৬ চনত যেতিয়া চৰকাৰ হ'ব, ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ কৰিব নোৱাৰিব। অতি কমেও ২০ৰ পৰা ২৫খন আসন ৰাইজৰ দলে এইবাৰ দখল কৰিব আৰু ৰাইজৰ দলৰ সমৰ্থনতহে অসমত এইবাৰ দিছপুৰত চৰকাৰ হ'ব পাৰিব। সেইকাৰণে আমি তাৰ কাৰণে সমস্ত ১২৬টা বিধানসভা সমষ্টিত আমাৰ নিজৰ প্ৰস্তুতি চলাইছোঁ। আমি আমাৰ প্ৰাৰ্থীবিলাকক নিৰ্বাচিত কৰিবৰ কাৰণে কোন ভাল প্ৰাৰ্থী আছে বিচাৰি উলিয়াইছোঁ। প্ৰত্যেকখনতে সমষ্টি কমিটি, জিলা কমিটি, আঞ্চলিক কমিটি, বুথ কমিটিবিলাক তৈয়াৰ কৰি আছোঁ আৰু ২০২৬ চনত বিজেপিক চৰমভাৱে পৰাজিত কৰিবৰ কাৰণে আমাৰ সকলো পৰিকল্পনা আগবঢ়াই লৈ গৈছোঁ।